চাওক মই আজি বনাইছোঁ কচুৰ তৰকাৰী। অকণমান পানী দিছোঁ, পানী দি উতলিব দিছোঁ। তো মই আপোনাক কৈ আছোঁ ৰেচিপিটো মই কেনেকৈ এভৰিৱান। তো মই কৈছিলোঁ কচুৰ কথা। যি গৰম একদম চুলি মই ওপৰত এনেকৈ বান্ধি লৈছোঁ। তো কচু সেই বগা কচুটো যে সৰু নামটো মই পাহৰি গৈছোঁ। তো মই এইটোৰ কথাই কৈছিলোঁ আপোনালোকক। কৰি লৈ 4টা চিটি লগাই দিছোঁ একদম মিডিয়াম ফ্লেমত। তো বইল কৰাৰ পিছত সেইখিনি উলিয়াই ল'ম। উলিয়াই লৈ আলুৰ যেনেকৈ বাকলি এৰাই তেনেকৈ বাকলি এৰাই লৈছোঁ। এৰাই লৈ আদা নহৰু গুচালোঁ, আদা নহৰু কুটিলোঁ, পিঁয়াজ এটা কাটিলোঁ। তাৰপিছত বিলাহী দুটা, পকা ৰঙা বিলাহী দুটা কাটিলোঁ। কাটাৰ পিছত দিলোঁ গেছত। তো গেছত বহাই দিলোঁ মিঠাতেল অকণমান বেছিকৈ দিব আৰু পিঁয়াজ অকণমান বেছিকৈ দিব। ডাঙৰ পিঁয়াজ এটা কাটিছিলোঁ মই। তো অকণমান বেছি দি পেলাই পিঁয়াজখিনি ৰঙাকৈ ভাজিব। ৰঙাকৈ ভাজি লৈ মই অকণমান বাহিৰলৈ যাওঁ, বেছি গৰম লাগিছে। তো ভাজি লৈ পেলাই তাত দিব প্ৰথমে পিঁয়াজখিনি দি ভাজিয়া হৈ গ'ল। তাৰপিছত তাত আপোনালোকে যে যোনটো পেষ্ট আছিলে আদা নহৰু সেই পেষ্টটো দি দিব। দিয়াৰ পিছত তো জিৰা আৰু জিৰা আৰু ধনিয়া গুড়ি যদি দিব বিচাৰে তেনেকৈ দিব পাৰে, নহ'লে পিছত দিম বুলি ক'লেও পাৰে। তো মই জিৰা গুড়িখিনি আৰু ধনিয়া গুড়িখিনি দি দিছিলোঁ। আদা নহৰু অকণমান ভাজি লৈ দি পেলাই তাত অকণমান জলকীয়া গুড়ি দি দিলোঁ। দিয়াৰ পিছত তাত ভজা যেতিয়া হৈ গ'ল, হোৱাৰ পিছত আদা নহৰুৰ যিটো কেঁচা গোন্ধ গুচি গ'ল। তাৰপিছত বিলাহী ভালকৈ তাত দি পেলাই সিজাই লৈছোঁ। সিজাই লৈ পেলাই অকণমান পানী দিলোঁ। পানী দি পেলাই একদম ল' ফ্লেমত 2 মিনিট সিজালোঁ। সিজাই লৈ তাত দি দিলোঁ কচুখিনি। তো কচুখিনি থেতেলিয়াই ল'লোঁ অকণমান। থেতেলিয়াই কচুখিনি দি দিলোঁ। দিয়াৰ পিছত অকণমান পানী দিলোঁ। অকণমান পানী দি পেলাই সেইখিনি এনেকৈ আপোনাক যেতিয়া দেখাইছোঁ, তো যেনেকুৱা আপোনাক দেখাইছিলোঁ, তো তেনেকৈ তাত উতলিব দিলোঁ। তো উতলিবলৈ দি এতিয়া উতলিব দিছোঁ। তো 5 মিনিটমান ইয়াক উতলাই লৈ আমাৰ কচুৰ ৰেচিপি ৰেডি হৈ যাব। তো আপোনালোকেও এনেকৈ বনাই খাব। তো এই গুটি কচুৰ ৰেচিপিটো আপোনালোকে বনাই খাব আৰু আশা কৰিছোঁ আপোনালোকে এনেকৈ বনাই খাই ভাল পাব। তো মই প্ৰথম বনাইছোঁ মই এবাৰ। তো খাই ভালেই লাগিছে, খালোঁ। আপোনালোকে এনেকৈ বনাই খাব। তো এতিয়া সকলোলৈ বাই বাই। তো চেনেলটো আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো প্ৰেছ কৰি দিব। তো আজিলৈ ইমানতে ৰাখিছোঁ।